নমস্কাৰ জনালোঁ সকলোকে। সকলো নিশ্চয় ভালেই আছে, আমিও ভালেই আছোঁ। আৰু এইফালে যোৱাকালি আৰম্ভ কৰিছিলোঁ চাদৰখনত দহি গাঁঠিবৰ কাৰণে। এটা আগত হ'লগৈ বাৰু, আজি এতিয়া সম্পূৰ্ণ হ'বনে নাই। আৰু এইফালে দোকানত আহি পায়ে অকণমান সময় সিটো কৰাৰ পাছতে আকৌ দহি গাঁঠিবৰ কাৰণে আৰম্ভ কৰিছোঁ। আৰু মই যে যিকোনো কিবা এটা কামত যদি ধৰোঁ, কামটো শেষ নোহোৱালৈকে মানে শান্তি নাপাওঁ। আৰু কামটো কৰি শেষ হ'লেহে মোৰ ভাল লাগে। আৰু দহি আচলতে বেলেগকো গাঁঠিবলৈ দিব পাৰিলোঁ হয়, কিন্তু এতিয়া সময়বিলাকো যিহেতুকে আছেই হাতত, আৰু সেইকাৰণে ভাবিলোঁ নিজেই দহিটো গাঁঠোঁ। আৰু দহিবিলাক কি হয়, ভাল ধৰণে মানে গাঁঠিবিলাক নামাৰিলে একদম এৰি যায়। মোৰ তেনেকুৱা আগত দুখনমান চাদৰ তেনেকৈ দহি এৰি গৈছে আৰু গাঁঠিবিলাক এৰি যায়, ভালকৈ মানে গাঁঠিটো মৰা নহয় চাগে। আৰু যেতিয়াৰ পৰা মই দহিটো শিকিছোঁ গাঁঠিবৰ কাৰণে, তেতিয়াৰ পৰা আকৌ ধুনীয়াকৈ এনেকৈ গাঁঠি মাৰোঁ। চাদৰ যদি কিবা কাৰণে ফাটিও যায়, দহি মানে কেতিয়াও এৰি নাযায়। আৰু সেইফালে কামত ধৰিছোঁ, ইটো সিটো মানে কেইবাটাও কাম কৰা হ'ল বাৰু, সকলোবিলাক ভিডিঅ' বনোৱা নহ'ল। আজি ৰীমা অহা নাই, ঘৰত আলহী আহিব। পূজা আৰু মই কামবিলাক কৰি আছোঁ। পূজাৰো আজি অকণমান চৰ্দি হৈ আছে। এইফালে বাইদেউগৰাকী আহিছে হেয়াৰ কালাৰ কৰিবৰ কাৰণে, আৰু বাইদেউগৰাকী যথেষ্ট বয়স হৈছে। আৰু বাইদেউৰ লগতো বহুত কথা পাতি আছোঁ। 13 মান বয়সলৈকে আমি পাৰ্লাৰ অহাটো দূৰৰে কথা, মানে হাড়ত বন গজি মেলিও কি হ'ব মানুহে চাগে পাহৰিয়ে যাব। আজিকালি এনেকুৱা হৈছে, মানুহৰ যিকোনো এটা কথাই হওক বা ঘটনা যি আৰু বহুত সময় ভাবি থাকিবৰ কাৰণে কাৰোৰ ওচৰত মানে সময় নাথাকে। আৰু একদম এই অলপ দিন ভাবিলে আৰু কোনোবা যদি নোহোৱাও হৈ গ'ল এইখন পৃথিৱীৰ পৰা, অলপ দিনৰ কাৰণে মানুহে মনত থয় বা খবৰ খাতি লয়। তাৰপাছত আৰু কি হৈছে কি নাই সেই বস্তুবিলাক আৰু মানুহৰ খবৰ খাতি ৰাখিবৰ কাৰণে একেবাৰে সময় নোহোৱা হৈ গৈছে। আৰু উপায়ো নাই, মানুহবিলাক এনেকুৱা ধৰণে আজিকালি ব্যস্ত হৈ থাকিবলগীয়া হয়, মানে উপায় নাই আৰু। সেইটো কাকো মানে দুখ দি লাভ নাই। আৰু ইফালে ৰিয়ানক খেলত থলোঁ, আৰু সি বহুত দিনৰ মূৰত আজি খেললৈ আহিছে। আৰু খেলত থৈ পেলাই এইফালে মোৰ কেইটামান বজাৰ আছিলে, আৰু একদম সেই বজাৰকেইটা কৰি লওঁ বুলি ভাবিলোঁ। বজাৰখন একেবাৰে খালী খালী লাগিছে। বিহুৰ কেইদিনত যেনেকুৱা ধৰণৰ ভিৰ আছিলে, সেই ভিৰবিলাক এতিয়া নাইকিয়া হৈ গ'ল। আৰু এইফালে প্ৰেক্টিচ আজি বহুত দিনৰ মূৰত সিও আহিছে, আৰু ময়ো অকণমান আজি প্ৰেক্টিচটো তাৰ চালোঁ কেনেকুৱা ধৰণৰনো হৈছে। টেনিছ বাৰু মই একো নাজানো, তথাপিও আৰু মানে অকণমান সময় বহি দিলে সিও ভাল পায়, আৰু অকণমান বহি পেলাই সেইকাৰণে প্ৰেক্টিচটো চালোঁ। আৰু কেইদিনমানৰ পাছত আৰু ইহঁতৰ টেনিছৰ এই জেগাডোখৰ অলপ সলনি হ'ব, বেলেগ এটা ফাললৈ নিব। মই লং ভিডিঅ'ত পাছত মই দেখাম। আৰু সেইফালে মোৰ দহি আজি ফাইনেলি কৰা হৈ গ'ল। কেনেকুৱা হৈছে জনাব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ।